বাসন্তীত ইফালে হাৱা চেক কৰি কিনে যাবলৈ ওলালো আজি বিজনীলৈকে আৰু লগত আছে আজি হিমান এইফালে আহি পাই গলোহি বিজনী আৰু অলপমান দূৰ আহি পাই গলোহি আজি লোকেশ্যনটো লৈ যিহেতু আজি বেংগলী ৱেডিং আছিলে তাৰ বাবে মানে বেংগলীৰ এফালে নীতি চলি আছে আৰু এইফালে আমাৰ হিমান আছে হিমান কেনেকুৱা অনুভৱ ভাল বেয়াৰ মাজতে আৰু আজি চলাই আছো Z6 Mark II with 2470 mm আৰু এইফালেও আছে এটা Z6 Mark II এইফালে মানে ফটোত চলি আছে আৰু এইফালে ভিডিঅ'ত আৰু অলপ সময় পিছতে এনেকৈ কিবা নীতি নিয়ম কৰিবলৈ ওলাই আহিলে আৰু অলপ সময় পিছতে মই এনেকৈ আহিব লগা হ'ল ফাৰ্মাচীত কাৰণ মোৰ ইমানেই মূৰৰ বিষ হৈছিলে যে কাম কৰিবই নোৱাৰা হৈ গৈছিলোঁ লিটাৰেলি গাইজ কিমান কাম কৰিলে এনেকুৱা চকুৰ অৱস্থা হ'ব পাৰে চাওক কিয়নো কাৰণ কালি আহিছোঁ প্ৰায় ৰাতিয়ে পুৱাইছে আৰু 3:30মান বাজিছে আৰু আজি ৰাতিপুৱাই উঠি কিনে আজিৰ লোকেশ্যনত আহিছোঁ বিজনী আৰু ইয়াতে এখন বেংগলী ৱেডিং চলি আছে তো সেয়াই চাওক এনেকুৱা অৱস্থা হয় এইফালে সময় হৈ গৈছে 4:30 আৰু এইফালে যাবলৈ ওলাইছে পানী তুলিব পানী তুলিও আহি পাই গ'লহি আৰু এইফালে চিনাকি কৰি দিছোঁ দৰাজনক আৰু এইফালে যাব ওলালে কইনা আনিব ফাইনেলি এইফালে আহি পাই গ'লোহি লোকেশ্যন আৰু লোকেশ্যন আহি পাইয়ে এইফালে আমিও কামে কাজে লাগি গ'লোঁ তাৰপিছতে এনেকৈ বেংগলী বিয়াৰ নীতি নিয়মৰ মাজেৰে বিয়াখনো আৰম্ভ হৈ কিনে শেষ হৈ গ'ল আৰু আমিও এনেকৈ ভাত খাবলৈ আহি বহি গ'লোঁ আৰু ভাত খাই কিনে আমি এনেকৈ যাবলৈ ওলালোঁ আৰু এইফালে আমি ঘৰত যাওঁ মানে 2:16 হৈয়ে গ'ল আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে পুনৰ লগ পাই আছোঁ আন এটি ভিডিঅ'ত আজিলৈ এৰিলোঁ বাই বাই